উদ্ধাৰ হ'ল উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ চুৰি হোৱা মটৰচাইকেল। দক্ষিণ শালমাৰাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ননী নামৰ বাইকাৰগৰাকীৰ মটৰচাইকেলখন। আৰক্ষীয়ে আশ্ৰাফুল দেৱান আৰু ফিৰোজ কাজী নামৰ দুটা মটৰচাইকেল চোৰক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটীৰ এটা গেষ্ট হাউচৰ পৰা চুৰি হৈছিল মটৰচাইকেলখন। ছমাহ ধৰি বাইকেৰে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি আছিল বাইকাৰগৰাকীয়ে। সৰুসজাই কালী মন্দিৰ পথৰ এটা গেষ্ট হাউচৰ পৰা চুৰি হৈছিল বাইকখন। ইয়াৰ পিছতে ছ'চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক সকলো কথা অৱগত কৰোৱাইছিল উত্তৰাখণ্ডৰ বাইকাৰগৰাকীয়ে। আমি পুনৰ জনাইছোঁ, উদ্ধাৰ হৈছে উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ চুৰি হোৱা মটৰচাইকেল। দক্ষিণ শালমাৰাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ননী নামৰ বাইকাৰগৰাকীৰ মটৰচাইকেলখন। আৰক্ষীয়ে আশ্ৰাফুল দেৱান আৰু ফিৰোজ কাজী নামৰ দুটা মটৰচাইকেল চোৰক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটীৰ এটা গেষ্ট হাউচৰ পৰা চুৰি হৈছিল এই মটৰচাইকেলখন। ছমাহ ধৰি বাইকেৰে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি আছিল বাইকাৰগৰাকীয়ে। সৰুসজাইৰ কালী মন্দিৰৰ পথৰ এটা গেষ্ট হাউচৰ পৰা চুৰি হৈছিল এই বাইকখন, আৰু ইয়াৰ পিছতে ছ'চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক সকলো কথা অৱগত কৰোৱাইছিল বাইকাৰগৰাকীয়ে।